সমগ্ৰ শিক্ষা লখিমপুৰৰ অধীনত জিলা পৰ্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত ভিত্তি কৰি জিলা পৰ্যায়ৰ শিকন শিক্ষক সঁজুলিৰ প্ৰতিযোগিতাখনি শুক্ৰবাৰে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত খণ্ড পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ ২৪খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া আৰু মৌচুমী বৰাৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। ইয়াতে আছে ঘৰ, ইয়াত তেওঁলোকে নিজে নিজে চাব কেনেকৈ হয় ঘৰ। তেওঁলোকে আকৌ আহিলে উট বনাব, তেওঁলোকে জৰতা থাকিব তেওঁলোকৰ দীৰ্ঘ মানে ইয়াত প্ৰথমতে এনেকৈ কৰিব, তেওঁলোকে এইটো কৰিলে